ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল গাইস স্বাগতম জনাইছো অন্য এটা ভিডিও লৈ আহি গ'ল বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ কথা উল্টি গৈছে কাৰণ বহুত দিন মই ভিডিঅ' বনা নাই ছাগলৰ জিবে খাব লাগিব কেলা জিবে উল্টি গৈছে তো মই আকৌ একবাৰ আহিলো আপোনালোকৰ মাজত আপোনালোকে মোক বহুত দিন পাহৰি গৈছিল কে পাছিল কওকচোন হা মই কি ভিডিঅ' নেতা বুলি ভাবিছিল কেমেৰা হে বেয়া আছিল হে পিনিলো দেখছি গাইছ ভিডিঅ' বন দেখলি এন্দাই ওপৰত আহি মাত দেই তো আপোনালোকে কওকচোন মোক পাহৰি গৈছিল নে জানে কমেণ্টত কৈ দিব গাইছ মই আকৌ আহি গ'লো লাইভত মানে কেমেৰাটো অলপ মানে প্ৰব্লেম এটা হৈছিল সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ তো আজি ফাইনেলি আকৌ আমি এক্টিভ আহি গ'লো তো আমাৰ আৰু শ্বৰ্ট ফিল্ম মানে শ্বৰ্ট ভিডিঅ'গিলা পাই থাকিব ইউটিউব চেনেলটো ব্লগ পাই থাকিব তো গাইছ সকলোৱে ছাপোৰ্ট কৰিব আৰু আমাক আগুৱাই নিব তো গাইছ আমি আছো এতিয়া ভাইটিদা তোৰ ঘৰত তো আপোনালোকে চাবাৰে ভাইটিদা ঘৰ বিচাৰে আছে তো কি কৰি আছে মই নাজানো কিন্তু তথাপিও মই কেমেৰাটো লৈ আহিছোঁ ঘৰত কিজানি কোনো নাই যদি মাকাত থাকে হয়তো গাড়ী বাঢ়ি দিব পাৰে কাৰণ মই এটা বাৰী ভিডিঅ' বনাইছোঁ তো সি ওলাই আহি আছে আমি এটা শ্বৰ্ট ভিডিঅ' বনাম আজি তো ইউটিউবত দেখাব এই শ্বৰ্ট ভিডিঅ'টো তো আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰিব এই শ্বৰ্ট ভিডিঅ'টোত তো সুখবৰ যে আমাৰ এটা বস্তু লৈছিল ভিডিঅ' বনাত তো আমাৰ ভইচগিলা অলপ ফাটি আছিল মানে সৰুকৈ আছিল তো আজিৰ আপোনালোকে ভইচ কোৱালিটি একদম মানে চাক পাব তো মানে একদম মজা পাব তো সেইটোৰ কাৰণটো হৈছে আমি এটা আনিছোঁ মাইক্ৰফোন তো আপোনালোকে মাইক্ৰফোনটো মই দেখি আছোঁ আনবক্সিং কৰাই নাই এতিয়ালৈকে টকা ৰাতি লৈ আহিছে আমাৰ ইএনচি উৎপলে আমাৰ লৈ আহিছে তো চাবাৰে আপোনালোকে সেইটো মাইক্ৰফোন মানে এনেকুৱা কোৱালিটি ভইচ কোৱালিটি ভাল তো আপোনালোকে শুনিও ভাল পাব তেতিয়া ভিডিঅ'গিলা মানে কমেডিগিলা যদি মাতটো যদি শুনা নাপায় সেইকাৰণে ভাল নহয় না তো আপোনালোকে আজিৰ পৰাই মানে কমেডিৰ কাৰণে এক্সাইটেড হৈ থাকক মানে পাব আৰু আজিৰ পৰাই পুৰা এণ্টাৰটেইনমেণ্ট পুৰা পাব কিন্তু এইটো সত্য কথা কৈছোঁ মই তো দেখি আছোঁ মাইক্ৰফোনটো আনবক্সিং কৰক বলো আমি এটা ঘৰটোক লাগি যাই আছোঁ আমাৰ ঘৰটোক লাগি যাই তাতে আমি মজাকৈ আনবক্সিংটো কৰি দিওঁ বহুত ফুটি ওলা নাই গাইছ আনবক্সিং কৰি পোৱা নাই আজিলৈকে তো দেখাই দিওঁ হা এইটো তো চাবাৰে গাইছ এইটো হৈছে আমাৰ মানে মাইক্ৰফোন এইটো দি মানে ভইচ কোৱালিটিটো মজা আহিব নামটো কি আছে এবাৰ মাইক লেখাই আছে পুৰা ডেঞ্জাৰ মাল খালি বেছি পৰা নাই গাইছ 500 মান টকা 400 মান টকা পৰি গৈছে আপোনালোকৰ আনিব পাৰে যদি ভিডিঅ' বনায় তো চাবাৰে ধুনীয়া হয় তো আনবক্সিংটো কৰি দিয়া এতিয়া তো এতিয়া খুলি দিওঁ কেনেকুৱা মানে মাইকটো চাই লওক একবাৰ আপোনালোক দেখি দিয়ক কেনেকুৱা মাইকটো তাতডাল কিন্তু দীঘল যেন লাগছে দেই না তাতডাল দীঘল আছে চাবাৰে আপোনালোকে চিনেমেটিক মুডত দেখি আছোঁ আপোনালোকক চাই লওক এইডালে হৈছে মাইক চাবাৰে দীঘল আছে কিন্তু মালটো এইডালে মাল দীঘল আছে বহুত দীঘল আছে বঢ়িয়া তো এইটো হৈছে আনবক্সিংটো কৰি ল'লো আপোনালোকে দেখিলে মানে একদম নৰ্মেল বস্তু আনিছোঁ আৰু দেখাব লগা বস্তু নহয় যদিও দেখি দিছোঁ কাৰণ এটা সৰু বস্তু আমাৰ কাৰণে বহুত ডাঙৰ বস্তু এতিয়া বৰ্তমান টাইমত গতিকে চাবাৰ এইটো হৈছে এণ্ডৰ ঘৰ বনাই আছে ইয়াতে আমি প্ৰায়ভাগ ইয়াতে আমি আগতে শ্বুট কৰিছিলোঁ ইয়াতে মানে কাগজ স্কিন টানি ইয়াতেই বনাইছিলোঁ তো এতিয়া জংঘাল গজি গৈছে বহুত দিন ভিডিঅ' বনাই নাই আপোনালোকে গম পাইছে তো ঘৰটো বনাই আছে ৰ'ব ঘৰটো হৈ লওক আৰু এটা সুখবৰ আছে আপোনালোকৰ মাজলৈ সেইটো সুখবৰটো হৈছে কি আমাৰ যোনটো মোৰ চেনেল আছিল এছামিছ ফেক্টৰী 2.0 1K ছাবস্ক্ৰাইবাৰ হৈ গৈছে এইটো ক'ব লগা কথা নহয় যদিও কৈছোঁ মানে 1K মানে বহুত মোৰ কাৰণে 1000 মানে এটা বস্তুটো কমপ্লিট হৈছে না সেইটোৱে বহুত ৱাটচ টাইমটো কমপ্লিট হ'ব বাকী আছে সেইটো ইউটিউব ছাকচেছ বুলি ধৰি ল'ব পাৰি আৰু মোটামুটি পাৰি আৰু তাৰ ভিডিঅ' বনাই যাম ছাকচেছ হৈ যাম আৰু আমাৰ যোনটো চেনেল আমাৰ গ্ৰুপৰ যোনটো চেনেল সেইটো আমাৰ মানে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে এইটো এটা সুখবৰ আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিছোঁ তো আপোনালোকে যদি ছাপোৰ্ট কৰে 1K নহয় একদিন 100K লৈ আমি সক্ষম হ'ম তো আপোনালোকে ছাপোৰ্ট কৰি যাব ভিডিঅ'বোৰ চাব তো ভিডিঅ' পাওঁ নাই কেনেকৈ চাব তো এতিয়া পাব লাহে লাহে ভিডিঅ' আপোনালোকে ছাপোৰ্ট কৰি দিব